वेलकम टू माय यूट्यूब चैनल कि खबर भाले आছেনে সকলোৱে আজি যেহেতু সানডে হয় ভাবিলো এটা ব্লগ বনাও আজি দিনটোত মই কি কৰো কেনেদৰে পাৰ কৰো সকলোবোৰ আপোনালোকৰ লগত শেয়াৰ কৰো সো সকলোৱে যাতে ব্লগটো হেকলৈ চাই থাকে তেতিয়াহলে বলক আজি ব্লগটো আমি আৰম্ভ কৰো ইয়া বাজিলে 9 বজা আৰু এতিয়া চাহ খোৱা টাইম হৈ গল তেতিয়াহলে পাকঘৰলৈ যাও আৰু চাও এয়া মাই বনাইছে লুচি গৰম গৰম এয়া বনাইছে মোৰ মাই ঘুগুনি এয়া মোৰ লুচি তেতিয়াহলে মই খাই লওঁ খাই পিনে আকৌ লগ পাই আছো বাই এতিয়া পানী খোৱা হৈ গল বৰ্তমান এনেই বহি আছো কি কৰিম তাকে ভাবি আছো বিশেষ কৰিবলগীয়া তেনেকুৱা একো নাই এতিয়া স্কুল কলেজটো সকলো বন্ধ হৈ আছে তেনেকৈ কৰিবলগীয়া বিশেষ একো নাই অকমান বাহিৰৰ ফালে যাওঁ বতৰটো আজি খুব ধুনীয়া কৰিছে বতৰটো খুবেই ধুনীয়া কাৰণ ৰাতি বৰষুণ আহিলে চাগে ৰাতি বৰষুণ আহিলে বতৰটো ধুনীয়া হৈ আছে মই আপোনালোকক এটা বস্তু দেখুৱাম তেনেকুৱা একো বিশেষ বেলেগ বস্তু নহয় আহকচোন চাও এইটো এটা ইয়াত ফুলবোৰ মই ডিজাইন কৰিছো আৰু অকমান কালাৰ দিছো একো তেনেকুৱা বিশেষ ভাল হোৱা নাই তথাপি মই অলপমান ট্ৰাই কৰিছো এনেকুৱাকৈ দিবলৈ ইয়াত এডাল গোলাপ ৰুইছো গোলাপডাল নাবাচিব কিজানি মৰিয়ে যাব তথাপি এনেদৰে দিবলৈ মই চেষ্টা কৰিছো খুবেই ধুনীয়া লাগে এনেকৈ ৰুলে দেখিবলৈ খুব ধুনীয়া হয় বিশেষ একো এটা ভাল হোৱা নাই ফাৰ্ষ্ট টাইম যেহেতু কৰিছো এইটো মই ট্ৰাই কৰিছো এনেকৈ কৰিবলৈ সেই আৰু এইটো দেখালো আপোনালোকক আৰু কেইটামান বনাইছো ভাবিলো এইকেইটাও আপোনালোকক দেখাও চাওকচোন এইটো এটা এইটো ঊলৰ হয় এইটো ঊলেৰে এইটো বনাইছো আৰু এইটো এটা কাগজৰ হয় কাগজ দি পিনে এইটো এনেকৈ ডিজাইন কৰি পিনে এইটো বনাইছো আৰু এইটো ঊলৰে হয় এইটো এনে সৰুকৈ এইটো বনাইছো ঊলৰে আৰু এইফালে আছে এইটো কাগজৰ এইটো কাগজ দি পিনে এইটো বনাইছো এইটো গোলাপ আছে ইয়াতে একো এটা ভাল হোৱা নাই তথাপি মই দেখালো আপোনালোকক ইফালে এইটো এটা গোলাপ আছে এটা ফুল আছে এইটো আৰু ইফালে কেইটামান এনে দানি আছে বাট ফুল নাই ইয়াতে ফুল বনোৱা হোৱা নাই এইকেইটাই বনাইছো আৰু ইফালেও আছে এইটো মই তলৰটো বনোৱা নাই এই ওপৰটো আছে এইবিলাক এইটো থোহাৰ হয় আচলতে থোহাৰ পলিথিন থোহা যিটো আমি এনে পেলাই থৈ দিও সেইটোৰে এইটো আমি বনাইছো পলিথিন থোহাৰে ইউজ কৰিছো এইটো কাগজৰ ফুল হয় আৰু ইফালেও আছে এইটো মই তলত এইবোৰ ডিজাইন কৰিছো এনে সিম্পল ডিজাইন আৰু এইটোটো জানে এইবিলাক কাগজেদি বনোৱা ফুল এইটোৱে আৰু এইফালে আছে এইটো নে ৱালত এনেকৈ থৈ দিব পাৰে ৱালত বা লটকাই থৈ দিব পাৰে আপোনালোকে এইটো আৰু এইটো এটা একো বিশেষ ভাল হোৱা নাই দেই তথাপি মই আপোনালোকক দেখুৱাইছো এইটো আৰু এটা বনাইছো এইটো মই ডিএসএলআৰ খাটি দি বনাইছো যেটো আমি ডেছলাই বুলি কওঁ ডিএসএলআই এইটো দি বনাইছো এইটো চাৰিওফালে এনেকৈ দি পিনে বনাইছো আৰু ইয়াতে কেইটামান ফুল থৈ দিছো এইটো পলিথিন থোৱাৰে বনাইছো বনাই পিনে ফুল থৈ দিছো এইটো পলিথিন থোৱাৰে বনোৱা ফুল এয়া আৰু এইখিনিয়ে এইটো দেখাইলো এইবিলাক এইখিনিয়ে আছিলে এইখিনিয়ে বনাইছো একো ভাল হোৱা নাই তথাপি আপোনালোকক দেখুৱালো এইখিনিয়ে বৰ একো এটা ভাল হোৱা নাই এইখিনি আছিলে অকমান বাহিৰৰ ফালে আহিছো গেটৰ বাহিৰত যোৱা নাই ভিতৰতে বতৰটো আজি বহুত ধুনীয়া লাগিছে দেই সঁচাকৈ বতাহো আহি আছে অকমান
বতাহ ইয়াত থকা ফুলবোৰ মোৰ বহুত ভাল লাগে, এইবোৰ বহুত ভাল লাগে। এয়া আৰু এতিয়াতো বন্ধ হৈ আছে সকলোৱে ঘৰতেই। এয়া আৰু চাই থাকক ভিডিঅ'টো। এয়া পাকঘৰলৈ আহিলোঁ আৰু এয়া বনাই আছে মাংস ভাজি। এয়া মই দেখুৱাই আছোঁ আপোনালোকক। মাংস ভাজি এনেদৰে খাই খুবেই বহুত ভাল লাগে। আপোনালোকেও এনেদৰে বনাই পিনে খাব পাৰে। চাওঁতে চাওঁতে ভাত খাবৰে সময় হৈ গ'ল আৰু আজি দুপৰীয়া ভাতৰ লগত আছে এয়া ব্ৰইলাৰ মাংস ভাজি, ওলৰ ভুচি, ঢেকীয়া, অকণমান নেমু আৰু এয়া ব্ৰইলাৰ মাংস আৰু আছে নৰসিংহ পাতৰ দি মাছৰ আঞ্জা। গতিকে আজি দুপৰীয়াৰ ভাত এইখিনিয়ে। গতিকে ভাতটো খাই লওঁ, তাৰপিছত আপোনালোকক আকৌ লগ পাই আছোঁ। আৰু এই ভাত আঞ্জাবোৰ বনাইছে মোৰ মায়ে আৰু মাক মই অকণমান সহায় কৰি দিছোঁ। হেল্ল' গাইজ, ভাত পানী খোৱা হৈ গ'ল বাৰু। কেতিয়াবাই ভাত পানী খালোঁ আৰু ভাত পানী খাই অকণমান ৰেষ্ট ল'লোঁ। ৰেষ্ট লৈ পিনে চাহো খালোঁ, কিন্তু চাহৰ ভিডিঅ'টো দিয়া নহ'ল, ভিডিঅ'টো মোৰ শ্বুট কৰা নহ'ল বাৰু। আৰু এতিয়া বাজিলে 4:30 মানে বাজিলে এতিয়া। আৰু এতিয়া ভাবিলোঁ আজি মই আপোনালোকক চকলেট বলছ ঘৰতে কেনেকৈ বনাব পাৰি তাৰে এটা ভিডিঅ' দেখুৱাম। খুবেই ভাল লাগে খাই চকলেট বলছ। সকলোৱে চকলেট বলছ খাই ভাল পায়। গতিকে কেনেকৈ বনাব পাৰি চকলেট বলছ ঘৰতে অতি সহজতে, তেতিয়াহ'লে ব'লক চকলেট বলছটো আমি আৰম্ভ কৰোঁ। চকলেট বলছ বনাবলৈ আমাক লাগিব বিস্কুট। চকলেট বলছ বনাবলৈ আপোনালোকে যিকোনো বিস্কুট ল'ব পাৰে, আপোনালোকৰ নিজৰ পচন্দ অনুসৰি বাৰ্বন, পাৰ্লি যিকোনো বিস্কুট ল'ব পাৰে। মই এয়া লৈছোঁ কেইখনমান মেৰী বিস্কুট আৰু এই বিস্কুট কেইখন মই মিক্সাৰ গ্ৰাইণ্ডাৰত এটাত মিক্স কৰি ল'ম। মই ইয়াতে বিস্কুট 10-12খানমান লৈছোঁ আৰু মিক্সাৰ জাৰ এটাত দি পিনে বিস্কুটখিনি ভালদৰে গুড়ি কৰি ল'ম। এয়া হৈ গ'ল বিস্কুটখিনি আমি মিক্সাৰ গ্ৰাইণ্ডাৰত গুড়ি কৰি ল'ম। এয়া হৈ গ'ল সম্পূৰ্ণৰূপে ভালদৰে গুড়ি হৈ গ'ল আৰু এতিয়া এটা পাত্ৰত সেই আটাখিনি উলিয়াই ল'ব ভালদৰে। এনেদৰে পাত্ৰ এটাত উলিয়াই ল'ব। এয়া লৈছোঁ আমি বিস্কুটৰ গুড়িখিনি আৰু ইয়াতে আমি কোকো পাউডাৰ দিব লাগিব। এয়া আমি 1 চামুচ কোকো পাউডাৰ দি দিম আৰু এইখিনি মিক্স কৰিম। হৈ গ'ল মিক্স হৈ গ'ল আৰু ইয়াতে আমি দিব লাগিব চেনি। আৰু এয়া মই চেনি লৈছোঁ, এয়া মই চেনিখিনি পিহি লৈছোঁ। আপোনালোকেও পিহি ল'ব চেনিখিনি। মই দিম 1 চামুচ, 2 চামুচ, 3 চামুচ। আপোনালোকে আন্দাজমতে দিব পাৰে যিমান চেনি খায়। মই 3 চামুচ দি দিলোঁ আৰু অকণমান ভালদৰে মিক্স কৰি দিম। আৰু ইয়াতে আমি দিব লাগিব বাটাৰ। বাটাৰ দিম মই 1 চামুচ, অকণমান কমকৈ দিম বাৰু, নিজৰ আন্দাজমতে দিব। 1 চামুচ হৈ গ'ল এয়া বাটাৰ। এতিয়া আমি ভালদৰে এইখিনি মিক্স কৰি ল'ম। আৰু ইয়াতে আমি দিব লাগিব গাখীৰ। গাখীৰ দিম আমি 2 চামুচ দিলে হ'ব। প্ৰথমতে আমি 2 চামুচ দি লওঁ আৰু এইখিনি ভালদৰে আমি সানি ল'ম। যদিহে এইখিনি অকণমান শুকান হৈ থাকে তেতিয়াহ'লে তাত আৰু 2 চামুচ গাখীৰ এড কৰি দিব পাৰে। তাৰপিছত ভালদৰে আকৌ সানি ল'ব। এয়া হৈ গ'ল আৰু ইয়াত আমি দিব লাগিব চকলেট। এয়া মই ডাৰ্ক চকলেট লৈছোঁ, আপোনালোকে যিকোনো ধৰণৰ চকলেট দিব পাৰে। চকলেটখিনি মই ভালদৰে কাটি লৈছোঁ। এনেকৈ চকলেট দি দিব, দি পিনে ভালদৰে মিক্স কৰি ল'ব।
এনেদৰে ভালদৰে মিক্স কৰি ল'ব ধুনীয়াকৈ। এনেকৈ আপোনালোকে এটা মুঠি ল'ব। এনেদৰে ভালদৰে মুঠি লোৱাৰ পিছত ইয়াৰ পৰা অলপ অলপকৈ ভালদৰে এটা বলছ বনাব আৰু হাতেৰে এনেকৈ ভালদৰে লৈ ল'ব। তেতিয়া বলছটো বনাব সুবিধা হ'ব আৰু এনেকৈ আপোনালোকে বলছটো বনাই ল'ব। এনেদৰেই গোটেইবোৰ আপোনালোকে বলছখিনি বনাই ল'ব। আমাৰ সম্পূৰ্ণৰূপে হৈ গ'ল। আৰু বলছ কেইটাত মই কেইটামান কালাৰফুল স্প্ৰাংকলছ দি দিছোঁ। আৰু সম্পূৰ্ণৰূপে হৈ গ'ল আমাৰ ইয়াত চকলেট বলছ। দেখিছেনে আপোনালোকে ইমান সহজতে ঘৰতে বনাব পাৰি চকলেট বলছ। এয়া দেখক, চকলেট বলছ সহজতে বনাব পাৰি। আজিৰ ভিডিঅ'টো ইমানেই আছিল আৰু চকলেট বলছটো বনাব আপোনালোকেও ঘৰত। খাই পিনে খুবেই বহুত ভাল লাগে, খুবেই বহুত টেষ্টি হয়। আপোনালোকেও বাৰু এবাৰ ট্ৰাই কৰি চাব ঘৰত কেনে হয় আৰু খাই পিনে বাৰু মোক জনাব আৰু মোক ইনষ্টাগ্ৰামত টেগ কৰিব নাপাহৰিব। আপোনালোকে ৰেচিপিটো বনাব আৰু যদি ভাল লাগে মোৰ ভিডিঅ'টো চাই লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু লগতে মোক ইনষ্টাগ্ৰামত ফ'ল' কৰিব নাপাহৰিব। গতিকে আজিলৈ আহিছোঁ, বাই বাই।